হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এয়া বৰপিঠা মই কেনেকৈনো বনাইছোঁ। মায়ে প্ৰথমতে গুড়, চুজি আৰু অকণমান আটা আৰু অকণমান চাউলৰ গুড়ি তেনেকৈ মিক্স কৰি থৈ দিছিলে, মানে ৰাতিপুৱাৰ ভাগত মানে কি দুপৰীয়া ভাগতে তেনেকৈ গলাই থৈ দিছিলে। মই দিনটো থাকিবলৈ দিলোঁ। দিনটো বেলেগ পিঠা বনালোঁ। মাঘৰ বিহু বুলি সকলোৱে বনায় আৰু আমাৰো বনাওঁ। আৰু এয়া মই এতিয়া ৰাতি বনাই আছোঁ। আধা বনালোৱে, আধা আৰু এতিয়া বনাম। আৰু কিছুমানে হয়তো আমাৰ নিচিনাকৈ নবনাবও পাৰে। আমাৰ কিন্তু এনেকৈয়ে বনাওঁ। মই প্ৰথমৰ পৰা ভিডিঅ' কৰিব নাপালোঁ, যিহেতুকে মই বেলেগ বেলেগ কিবাকিবি কাম কৰি থাকোঁ। মাৰ ভাগৰখিনি মায়ে কৰে, মোৰ ভাগৰখিনি মই কৰোঁ। আৰু ঘৰৰ কাম কৰিবলৈ মোৰ ইমান কষ্ট নহয়, যিহেতুকে মোৰ শাহুমাজনীয়ে সকলোখিনি কৰি দিয়ে। আৰু আমি কামক লৈ কেতিয়াও ইটো সিটো কৰি নাথাকোঁ বা ইজনে আনজনক পাচি বা ৰখি নাথাকোঁ কৰিব বুলি। আমি যিটো কাম যেতিয়াই পাওঁ তেনেকৈ কৰি দিওঁ আৰু মাও তেনেকৈ কৰি দিয়ে। সেইকাৰণে মোৰ বহুত সহজ হয়। আৰু ঘৰ এখন চম্ভালিবলৈ হ'লে ঘৰৰ তিৰোতাসকলে যদি ভালে থাকে, মিলা প্ৰীতিৰে থাকে বা বুজাবুজিবোৰ থাকে, তেতিয়াহ'লে ঘৰ এখন চলাবলৈ বহুত সহজ হয় আমাৰ কাৰণে, হয়নে নহয় ক'বচোন?